ত্ৰিকোণমিতিৰ পৰিচয় এক্সাৰসাইজ 8.3 দশম শ্ৰেণীৰ বাবে গুড এডুকেশ্যন চেনেল ক্লাছ এই চেনেলটো আপোনালোকে আগৰ মেথছবোৰ পাই আছে। এতিয়া মই আৰম্ভ কৰিব ওলাইছোঁ 8.3 কুৱেশ্যন কেইটামান। প্ৰথমে আমি সূত্ৰ কেইটামান জানি ল'ব লাগিব। সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কছ থিটা, cos 90 degree minus theta equal to sin theta, tan 90 degree minus theta equal to cot theta, cot 90 degree minus theta equal to tan theta, sec 90 degree minus theta is equal to cosec theta, আৰু cosec 90 degree minus theta equal to sec theta। এই সূত্ৰ কেইটা জানিলে আমি 8.3 এক্সাৰসাইজৰ গোটেই কেইটা মেথছ আমি কৰিব পাৰিম। প্ৰথমে মই এটা উদাহৰণ লৈ লৈছোঁ 8.3 এক নম্বৰৰ মই একটো লৈছোঁ। এক নম্বৰ একটো মেথছটো কি কৈছে আমি চাওঁ। কৈছে sin 18 degree বাই, বৰ ইজি অংক এইবোৰ, আপোনালোকে যিমান পাৰে সকলোকে দিব, মোৰ চেনেলটো শ্বেয়াৰ কৰি থাকিব, তেতিয়া মই আগবাঢ়িবলৈ সুবিধা হয়। একদম সহজ। আপোনালোকে দুটা আছে সাইন আপোনালোকে এটা ভাঙিব, একদম সহজ। সাইন 18 পাবৰ কাৰণে 90ৰ পৰা কিমান মাইনাছ কৰিলে 18 পাম সেইটো জানিব লাগে। 90ৰ পৰা 72 মাইনাছ কৰিলে 18 পাম, গতিকে 72 ডিগ্ৰী লিখিলো, এইটো সাইন 72 ডিগ্ৰী হ'ল। কোৱেশ্যনটো লিখা মোৰ অকণ ভুল হৈছে, এইটো কছ আছে, কছ আছে, প্ৰশ্নটো লিখা মোৰ ভুল হৈছিল। এতিয়া সাইন 90 ডিগ্ৰী মানে 72, যেনেকে সাইন 90 ডিগ্ৰী মানে থিটা মানে কছ থিটা, গতিকে সাইন 90 ডিগ্ৰী মানে 73 মানে কি কছ 72 ডিগ্ৰী মানে কি। এতিয়া আমি 1 নম্বৰ 3 নম্বৰ অংকটো লৈছো। cos 48 ডিগ্ৰী মাইনাছ সাইন 42 ডিগ্ৰী, একদম ইজি। এটা ভাঙিলেই হ'ল, আমি গোটেইখিনি ভাঙিব নালাগে। দুটা যদি থাকে আমি এটা ভাঙিব লাগে। আমি cos ভাঙিলেও হ'ল, সাইন ভাঙিলেও হ'ল, ভাঙিলেই হ'ল এটা। আমি লিখিম cos 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী মাইনাছ সাইন 42 ডিগ্ৰী। কছৰ cosটো cos 90 ডিগ্ৰী মাইনাছ সাইন ইকুৱেল সাইন থিটা, এইটো হ'ব সাইন 42 ডিগ্ৰী। একদম সহজ। তাৰপিছত আমি 1 নম্বৰৰ 8টো লৈছো। 1 নম্বৰ 8টো কৰিম মই। কি আছে 3 sin 23 ডিগ্ৰী বাই cos 67 ডিগ্ৰী প্লাছ 4 sec 47 ডিগ্ৰী বাই cosec 43 ডিগ্ৰী। এতিয়া আমি 3 sin, আমি এটা ভাঙিলে হ'ল 90 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী মানে হৈছে 23 ডিগ্ৰী, এইটো cos 67 ডিগ্ৰী প্লাছ 4টো আহিল sec 90 ডিগ্ৰী মাইনাছ 43 ডিগ্ৰী, এফালে cosec 43 ডিগ্ৰী। এতিয়া হ'ব এইটো 3
cos 67 ডিগ্ৰী হৈ গ'ল প্লাস 4 cosec 42 ডিগ্ৰী cosec 42 ডিগ্ৰী cosec 42 ডিগ্ৰী আৰু ৰখি গ'ল কিমান 3 plus 4 into 7 একদম ইজি অংক এনেদৰে কৰিব লাগে লগতে মই এক নম্বৰ নটো ছাত্ৰ-ছাত্ৰীসকলে এই অংকটো মোক প্ৰত্যেকবাৰে সুধি আছে যিমান মই ক্লাছ কৰিছোঁ সকলো এক নম্বৰ নটো অসুবিধা পায় বোলে মই কৈ দিব বিচাৰিছোঁ এক নম্বৰ নটো কি আছে tan 5 ডিগ্ৰী tan 5 ডিগ্ৰী tan 5 ডিগ্ৰী অংকটো মাজত লিখো এক নম্বৰ tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী tan 30 ডিগ্ৰী tan 65 ডিগ্ৰী tan 85 ডিগ্ৰী এতিয়া আমি tan 90 ডিগ্ৰীৰ পৰা যদি আমি 85 মাইনাস কৰো 5 ডিগ্ৰী পাম আকৌ tan 90 ডিগ্ৰীৰ পৰা যদি আমি 65 মাইনাস কৰো 5 6 7 8 25 ডিগ্ৰী আমাৰ 6 7 8 ঠিক আছে মানে 25 ডিগ্ৰী পাম গতিকে 90 ডিগ্ৰী মানে 65 tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী বুলি লিখি থম এতিয়া আমাৰ tan 90 ডিগ্ৰী minus 65 ডিগ্ৰী এফালে tan 30 ডিগ্ৰী তাৰ পাছত tan 65 ডিগ্ৰী tan 85 ডিগ্ৰী এতিয়া আমাৰ tan 90 ডিগ্ৰী মানে 85 ডিগ্ৰী মানে কিমান হ'ব cot 85 ডিগ্ৰী tan 90 ডিগ্ৰী মানে 65 মানে cot 65 ডিগ্ৰী এফালে tan 30 ডিগ্ৰী ৰখি গৈছে tan 30 ডিগ্ৰী এফালে tan 65 ডিগ্ৰী tan 85 ডিগ্ৰী tan 85 ডিগ্ৰী মানে হৈছে 1/10 85 ডিগ্ৰী আৰু cot 65 মানে 1/10 65 ডিগ্ৰী এফালে tan 30 ডিগ্ৰী ৰখি গৈছে এফালে tan 65 ডিগ্ৰী tan 85 ডিগ্ৰী tan 85 কাট tan 65 কাট এতিয়া হ'ব ৰখি গৈছে tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী ভ্যালু কিমান tan 30 ডিগ্ৰী ভ্যালু হৈছে tan 30 ডিগ্ৰী ভ্যালু হৈছে 1/√3 এটো आंसर এতিয়া আমি প্ৰমাণ কৰা এটা কৰি দিও প্ৰমাণ কৰা 2 নম্বৰ 2 নম্বৰ প্ৰমাণ কৰা হৈছে 2 নম্বৰৰ একটো 2 নম্বৰ একটা প্ৰশ্নটো কৈছে tan 48 ডিগ্ৰী tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী equal to 1 আমি তো left hand side লম tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী এতিয়া আমি আৰম্ভ কৰিম tan 42 ডিগ্ৰী মানে হৈছে
tan 90 degree minus 42 degree. আকৌ tan 23 আমি চাইতে থাকিলে আমি দুটা ভাঙিম tan 90 degree minus 67 degree. আৰু বাকী যিকেইটা আছে আমি লিখি দিম tan 42 degree tan 67 degree. tan 42 degree আৰু tan 67 degree. এতিয়া tan 42 মানে হৈছে cot 42 degree cot 67 degree tan 42 degree tan 67 degree. cot 42 degree মানে হৈছে 1/10 42 degree into 1/10 67 degree into tan 42 degree tan 67 degree. tan 67 degree tan 60 tan 42 degree what to go on the right hand side. তাৰপিছত মই 3 নম্বৰ একটো কৰি দিছো 3 নম্বৰ এক 3 নম্বৰ একটো কৈছে 3 নম্বৰটো কৈছে tan 2a is equal to 3 নম্বৰটো tan 2a equal to cot a minus 18 degree cot a minus 18 degree উলিয়াব দিছে a মান উলিয়াব দিছে a is equal to 1. এতিয়া আমি সলিউশন লম tan আকৌ আমি আৰম্ভ কৰিম লিখি লম given tan 2a equal to cot a minus 18 degree. এটা হবে তো cot 90 degree minus 2a equal to cot a minus 18 degree. তে cot কাট ৰখি গৈছে কিমান 90 degree minus 2a a minus 18 degree minus 2a এটা প্লাস আছে এফালে এলা মাইনাস আছে equal to minus 18 degree তো plus 90 আছে সমান চিহ্ন এফালে এলা minus 90 degree এটা হলো minus 3a equal to minus 8 108 degree minus minus কাট অর্থাৎ a equal to 108/3 therefore a equal to 36 degree. গতিকে ইয়াৰ পিছৰ ক্লাছটোত মই ত্ৰিকোণমিতি চেপ্টাৰৰ আৰু ইম্পৰ্টেণ্ট মেথছ আছে মই কৰাম গতিকে আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব